নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি দিনৰ ভাগত বনাও আহক নৰসিংহৰ লগত মাছ ভাপত দিয়া। তেনেহলে আহক আৰম্ভ কৰো ভিডিঅ'টি। এয়া মই ৰেডি কৰি লৈছো নৰসিংহ পাত, আদা, নহৰু আৰু বিলাহী ধুই মেলি একেবাৰে ৰেডি কৰি লৈছো। লগত মই মাছ এনেকুৱা ডাঙৰ সাইজৰ এটা লৈ লৈছো যিহেতু এজন মানুহৰ কাৰণে বনাম। আৰু এইফালে ধুই লোৱা নৰসিংহখিনি মই ঠাৰিৰ পৰা গুচাই ইয়াত দি দিছো। লগতে মান ধনিয়াও এনেদৰে গুচাই মই মিক্সিৰ সৰু জাৰটোতে দি দিছো। আৰু এতিয়া যোনখিনি মই আদা নহৰু গুচাই লৈছিলো এইখিনিও মই ইয়াত দি দিছো একেলগতে আৰু অলপমান ওপৰৰ পৰা পানী দি ঢাকনখন মাৰি এইখিনি মই মিক্সিত এতিয়া গুৰি কৰি লম একেবাৰে। মিক্সিত এয়া মোৰ গুৰি কৰা হৈ গ'ল আৰু ইতিমধ্যে মই গছৰ পৰা কুমলীয়া কলপাত কাটি আনি একেবাৰে ধুই মেলি দুভাগ কৰি লৈছো। এনেকুৱা এখন ষ্টিমাৰ লৈ কলপাত খিলা পাতি আৰু এইফালে মাছটো মই মাজতে ৰেপি ৰেপি দিছো যাতে ইয়াত মই যিখিনি বস্তু দিম সেইখিনি অলপমান ভিতৰলৈও সোমাই যায়। আৰু এনেদৰে কলপাত পাতিলে মানে যিখিনি ইয়াৰ অকমান মানে গাৰ ৰস ওলাব জুচ টাইপৰ সেইখিনি কলপাততে ৰৈ যাব আৰু সেইখিনি খাইতো বহুত ভাল লাগে। ইচ্ছা কৰিলে ইয়াত বাতি এটাও পাতিব পাৰি, কিন্তু কলপাতৰ কেঁচা কেঁচা গোন্ধৰ মাজত যেতিয়া জুচখিনি মিক্স হৈ যাব তেতিয়া মানে বেছি ভাল লাগে খাই। আৰু এয়া মই যোনখিনি পেষ্ট মানে একেবাৰে গুৰি কৰি লৈছিলো সেইখিনি মই ইয়াত দি দিছো। আৰু মই যে বিলাহী দুটা দেখাইছিলো সেই বিলাহী কেইটাও মই অলপমান মিডিয়াম সাইজত কাটি লৈছো, বেছি সৰু নহয় বেছি ডাঙৰো নহয়। আৰু ইয়াত পিঁয়াজ মই এনেদৰে অলপমান ডাঙৰ ডাঙৰকে কাটি দি দিছো, তেতিয়া খাই আচলতে দেখিও ভাল লাগে খাইও ভাল লাগে। লগত অলপমান হালধি দি দিছো, বেছি হালধি দিয়া নাই। আৰু এইখিনি মোৰ একেবাৰে অল ইন ওৱান পেষ্ট হয়, মানে আচাৰো হয়। ভোট জলকীয়া আৰু সৰিয়হ দি মই আচাৰ টাইপত বনাই থৈ দিছো। আৰু মন গ'লে মানে কাঁহী কাটিটো লৈ খাব পাৰি আৰু মন গ'লে ভাজিটো দিব পাৰি, মানে পাতত দিলেও দিব পাৰি। এনেদৰে অল ইন ওৱান টাইপত বনাই থৈ দিলে ভাল লাগে। আৰু লগতে ইয়াৰ অলপমান মই তেল দি দিছো ওপৰৰ পৰা। আৰু এই যে পেষ্টটো দিছো কি জ্বালা হ'ব আৰু লগতে খাইও বহুত ভাল লাগিব। আৰু লগত অলপমান ওপৰৰ পৰা মই নিমখ ছটিয়াই দিছো। আপোনালোকে যেতিয়া বনাব নিজৰ প্ৰয়োজন অনুসৰি নিমখটো দিব। মই ইয়াত নিমখ একেবাৰে মই মাছৰ জোখাৰে দি দিছো আৰু এইখিনি মই ভালদৰে মিহলি কৰি লৈছো যাতে ইয়াৰ অলপমান মানে ভিতৰলৈও এই যোনখিনি পেষ্টখিনি সোমাই যায়। আৰু এনেও যেতিয়া ভাপত দিম তেতিয়াতো ভালদৰে সোমাবই। আৰু ইয়াৰ ভিতৰৰ যোনটো মানে অলপমান কাটি দিছিলো পেটু উলিয়াই দিছিলো তাতো মই অলপ অলপ এনেদৰে ভৰাই লৈছো। গোটেইবিলাক বস্তু ভালদৰে সানি হৈ গ'ল। এতিয়া মই ফ্লেট কেৰাহী এখন লৈছো আৰু ইয়াতে মই পানী দি এই যোনটো ষ্টিমাৰ হয়, এইটো আচলতে বেছি দাম নলয়, 150 টকা মানে লয়। এইটো মই ইয়াত বহাই দিছো আৰু ওপৰৰ পৰা এখন কলপাত দি ঢাকি লৈছো আৰু বেলেগ এখন ঢাকনাও লগাম যেতিয়া মই এইখিনি পাতিম। আৰু ইতিমধ্যে এইখিনি মই সিজিবলৈ দি দিছো। আৰু ছাইডতে মই আৰু মাছ আছিলে, মাছকেইটা মই এনেদৰে ফ্ৰাই কৰি লৈছো। এনেকুৱা মাছ মানে মোৰ গোটা গোটাকে ফ্ৰাই খাই এজনী এজনীকে ফ্ৰাই খাই ভাল লাগে। আৰু মাছকেইটা ফ্ৰাই কৰি থাকো মানে এইখিনি মোৰ ছাইডত এয়া সিজিছে, দেখিছেনে কেনেকুৱা লাগিছে দেখিবলৈ, ইমান ভাল লাগিছে। এয়া মই এইখিনি নমাই দিলো, পুৰা গৰম গৰম হৈ আছে, দেখিবলৈও ভাল লাগিছে। আৰু দেখিছেনে আপোনালোকে মন কৰিলে দেখিব যে ইয়াৰ পৰা অকমান জুচ মানে ওলাই গৈছে। এই জুচখিনিৰ লগত যোনখিনি বিলাহী আৰু পিঁয়াজ আছিলে এইখিনি আপোনালোকে ইচ্ছা কৰিলে একেবাৰে মিহি পেষ্ট কৰি ল'বও পাৰে। মই মিহি পেষ্ট কৰা নাই, মই এনেদৰেই মানে খাই ভাল পাওঁ। আৰু এইখিনি যে টেষ্টটো মই আপোনালোকক নকওঁৱেই, আৰু আপোনালোকে যেতিয়া নিজে বনাব তেতিয়া নিজেই গম পাব। এইখিনি মই এতিয়া গোটেইখিনি বাতি এটাতে উলিয়াই লৈছো। ফাইনেলি মোৰ নৰসিংহৰ লগত মাছ ভাপত দিয়া হৈ গ'ল। এক্সট্ৰা ফ্লেভাৰৰ কাৰণে মই গছৰ পৰা ছিঙা সৰু সৰু বিলাহী দুটাও দি দিছিলোঁ। এয়া দেখিছেনে দেখিবলৈ কিমান ধুনীয়া লাগিছে। দেখিবলৈ যিমান ধুনীয়া খাবলৈ কিন্তু সিমানেই ধুনীয়া। আপোনালোকে কোনে এনেদৰে বনাইছে মোক কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু মাছ ভাপত দিলে আপোনালোকে কেনেকুৱা কেনেকুৱা পদ্ধতিৰে দিয়ে তাকো মোক জনাবলৈ নাপাহৰিব। আৰু এয়া লগতে মোৰ ফ্ৰাই কৰা মাছো হৈ গ'ল। ফ্ৰাই কৰা মাছো মই প্লেটত অলপমান দি দিছোঁ এনেকৈ। গাহৰি মাংসটো প্ৰায় খায়ে আছোঁ, কিন্তু মোৰ বহুত মন গৈছিলে মাছ খাবলৈ। আৰু আচলতে আমাৰ ঘৰৰ পুখুৰী এটা মানে পুতি দিলে, সেই পুতি দিয়াৰ পিছৰ পৰা মানে মাছৰ ক্ৰেভিংছটো মোৰ কাৰণে বেছি হৈ গৈছে। কাৰণ মানে সহজতে মাছ নোপোৱা হৈ গৈছোঁ এতিয়া। আৰু যোনফালে আগফালৰ পুখুৰীটো
পুখুৰীটোততো মানে বহুত দ, তাত মাছ ধৰিবলৈ যাবলৈ মানে ভয়ে লাগে আৰু যোনটো আছিলে পুখুৰী সেইটোতো মাছ মানে এভেইলেবল আছিলে, মন গ'ল আপুনি পটককৈ জালখন বাই দিলে বোলে ঢেৰ আহি গ'ল, তেনেকুৱা টাইপৰ আৰু। ভাতটো বাৰু পিছত খাম, কিন্তু বনোৱা মাছখিনিকে ভালদৰে টেষ্ট কৰি লওঁ আহকচোন কেনেকুৱা হৈছে। দুপৰীয়াৰ আহাৰ খাই মোৰ পিছে হৈ গ'ল, আৰু ইতিমধ্যে পিছৰটো ৰেচিপিৰ কাৰণে মই দিনতে মানে ৰাতিপুৱাই মই কাবেলী বুট তিয়াই থৈ দিছিলোঁ। আজি ৰাতি আচলতে কাবেলী বুটৰ ঘুগুনি টাইপৰে বনাম আৰু। এয়া মই অলপমান চাহপাত দি পিনি মই পাতিছোঁ, লগত নিমখ হালধি আৰু পানী উফৰি নাযাবৰ কাৰণে কুকাৰতে মই অলপমান মিঠাতেল দি দিছোঁ, আৰু এইখিনি মই একেবাৰে কুকাৰত চিটি মাৰি বইল কৰি ল'ম। আৰু এইফালে সেইখিনি মোৰ বইল কৰা হৈ গ'ল, আৰু মই কেৰাহীত এতিয়া মই তেল মাৰিম। কেৰাহীত মই এতিয়া পাঁচফোৰণ দি দিছোঁ, আৰু লগতে আদা নহৰু পেষ্টটো দি পিনি মই একেবাৰে ভালদৰে লৰাই লৈছোঁ হেতাখনেৰে। আদা নহৰুখিনি কালাৰ চেঞ্জ কৰোঁতে মই ইয়াত মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দি লৈছোঁ। পিঁয়াজ একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ, তেতিয়া আচলতে বেছি ভাল লাগে, অলপমান গলি যোৱা টাইপৰ হৈ যায়। আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই লৈছোঁ। আৰু ইয়াত এতিয়া 1 চামুচমান ৰেড চিলি পাউডাৰ আৰু গৰম মছলা একেবাৰে তেলতে মই দি লৈছোঁ। ইয়াৰ পৰা আচলতে মিহি মিহি গোন্ধ এটা আহিব, আৰু এইখিনি ভালদৰে লৰাই মই ইয়াৰ ওপৰত অলপমান 1 হেতামান যোনখিনি কাবেলী বুটৰ বইল কৰি লৈছিলোঁ তাৰ অলপমান 1 হেতামান দি মই ভালদৰে লৰাই ল'ম, আৰু বাকী গোটেইখিনি মই ইয়াত ঢালি দিম তাৰপিছত। আৰু ইয়াৰ যে কালাৰটো ক'লা ক'লা দেখিছে, এইটো মই আচলতে অলপমান চাহ পানী মানে চাহ বকাৰ নিচিনাকৈ অলপমান দি দিছিলোঁ। এতিয়া আচলতে মানে ইয়াৰ লগত তেল মৰাৰ পিছত যিটো কালাৰ হৈ যায় সেইটো অলপমান মানে ভাল লাগে আৰু খাই, দেখিও ভাল লাগে। এইখিনি এনেদৰে দি গোটেইবোৰ দি মই একেবাৰে ভালদৰে উতল অহালৈকে মই ঢাকি থৈ দিম, আৰু উতল অহাৰ পিছত মই নমাই থৈ দিম এইখিনি এতিয়া পিছে মোৰ ৰেডি হৈ গ'ল, কাবেলী বুটৰ ঘুগুনি বুলিয়ে কওক বা চলে বুলিয়ে কওক। এতিয়া নেক্সট মই মাংস দুটুকুৰামান ফ্ৰাই কৰি ল'ম। এয়া মই লোকেল চিকেন পিচ অলপমান মানে হাৰ্ডি টাইপৰ লোৱা নাই, অলপমান মাংস টাইপৰ লৈছোঁ। লগত মই ইয়াত মিহি মিহিকৈ কুটি লোৱা পিঁয়াজ দি দিছোঁ, আদা নহৰুৰ পেষ্ট অলপ দি দিছোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা পাউডাৰ, আৰু এয়া মিট মছলা পাউডাৰ, আৰু লগত ৰেড চিলি পাউডাৰ, আৰু মোৰ অল ইন ওৱান পেষ্টটো মই ইয়াত অলপমান দি দিছোঁ জ্বলা হ'বৰ কাৰণে। ভোট জলকীয়া দিলে আচলতে টেষ্টটো অকণমান বেছিয়ে ভাল লাগে, আৰু তাতে যদি এনেকুৱা আচাৰ হয় তেতিয়া আচলতে আৰু ভাল লাগে খাই। আৰু অলপমান ওপৰৰ পৰা মই এয়া হালধি অলপমান দি লৈছোঁ। হালধি দিয়াৰ পিছতে প্ৰয়োজন অনুসৰি নিমখ দি লৈছোঁ, আৰু অলপমান মই বেছি নহয় অলপমান 2-3 টোপালমান মই নেমু ৰস দি লৈছোঁ, যিহেতু এতিয়া নেমুৰ ৰসবিলাক বহুত মানে নেমুবিলাক আচলতে বহুত এতিয়া কুমলীয়া থাকে। আৰু সকলোবিলাক বস্তু মই এতিয়া হাতেৰে ভালদৰে মিহলি কৰি 5 মিনিটমান সময় থৈ দিম। 5 মিনিটৰ পিছত এইখিনি ফ্ৰাই কৰিম, আৰু তেলত দিওঁতে আচলতে এইখিনি একোৱেই নালাগে। একেবাৰে বনাই যেতিয়া ভাগৰুৱা অনুভৱ হয় তেতিয়া মই এনেদৰে অল ইন ওৱান টাইপতে বনাই দিওঁ, খাবলৈও ভাল লাগে, টেষ্টিও লাগে, আৰু সময়ো সোনকালে ৰাহি হৈ যায়। আৰু কেৰাহীখনত তেল গৰম কৰি মই ডাইৰেক্ট এইখিনি ইয়াতে ফ্ৰাই কৰিছোঁ, আৰু এইখিনি কেৰাহীত দি মই ভালদৰে লৰাই 10 মিনিটমান সময় মই এইখিনি সিজিবলৈ দিম, আৰু 10 মিনিটৰ পিছত এইখিনি প্ৰায় ৰেডি হৈ যাব খাবলৈ পৰাকৈ। এয়া চাওক 10 মিনিটমান সময় হৈ গৈছে, এইখিনিৰ পৰা অলপমান তেলো ওলাইছে চাইডে চাইডে। এইখিনি মই এতিয়া নমাই থৈ দিম। এইখিনি এতিয়া মই বাতি এটাতে এক্সট্ৰা কৰি ল'ম, আৰু সকলোবিলাক বস্তু মানে মই এটা এটাকৈ নাই দেখুওৱা, তেতিয়া আচলতে ভিডিঅ'টো বহুত লং হৈ যাব ন, আৰু অলৰেডিটো বহুত হৈছে। ইতিমধ্যে আপোনালোকে মোৰ সকলোবিলাক ভিডিঅ' আঁকোৱালি লৈছে, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু মোৰ ইম্প্ৰুভমেণ্টটো আহিছে নাই ক'ব। আচলতে মই যোনটো মোবাইল চলাই থাকোঁ সেই মোবাইলৰ পৰাই আচলতে মই সকলোবিলাক ভিডিঅ' কৰোঁ, সেইটো কাৰণে বেলেগ এংগলত মানে ল'বলৈ অলপমান দিগদাৰ হৈ যায়। সেইটো কাৰণে যি যেনেকৈ পাৰোঁ তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ, হ'লেও আগতকৈ ইম্প্ৰুভমেণ্টটো আহিছে নাই মোক ক'ব। আৰু আজি মোৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে ক'ব, আৰু আপোনালোকে এনেদৰে মোৰ পৰা মানে লং ভিডিঅ' বিচাৰে নে শ্বৰ্ট ভিডিঅ' বিচাৰে অলপমান, সেইটোকো মোক কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু আমি লাগিলে যিমান ফাষ্ট ফুড বা বাহিৰৰ যিকোনো বস্তু খাওঁ, কিন্তু একেবাৰে লাষ্টত ঘৰৰ ভাত সাজলৈকে মনত পৰে। তেনেহ'লে আজিৰ ভিডিঅ'টি আপোনালোকে মোৰ আঁকোৱালি ল'ব বুলি আশা থাকিল। কাবেলী বুটৰ ঘুগুনি, লোকেল চিকেন ফ্ৰাই আৰু নৰসিংহ মাছ ভাপত দিয়াৰে আজিৰ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। বাই।